মোৰ নাম দীপেশ্বৰ বৰ্মন। মই BSFত কৰ্মৰত কৰি আছোঁ। এতিয়া বৰ্তমান ডিউটি আছোঁ জম্মু RS পুৰা বৰ্ডাৰ। যিটো অপাৰেশ্যন সিন্দুৰত হ'ল ভাৰত পাকিস্তান যুদ্ধত, তাতে কৰ্মৰত আছিলোঁ। সেই অৱস্থাত 10/5 তাৰিখে ৰাতিপুৱা 5 বজাত যিটো নেকি আমাৰ ড্ৰোন হামলা হৈছিল, তাতে আমি 10জন আছিলোঁ। তাতে এজন SI ছাব আছিল, আমাৰ পোষ্ট কামাণ্ডাৰ। তাৰপিছত এজন মণিপুৰৰ আছিল, দীপক বুলি কয়, মোতকৈ জুনিয়ৰ হয়। মোৰ LMG2 আছিল তেওঁ। তাৰপিছত ড্ৰোনেদি মানে এনেকৈ আমাৰ ইনফৰমেশ্যন আছিল, এটা ড্ৰোন আহিব, সেইটো আমি কি কৰি গিৰাব লাগে ইনফৰমেশ্যন। তাৰপিছত আমি আহিলোঁ ওলাই LMG লৈ। তাৰপিছত এনেকৈ পিছফালৰ পৰা এখন ড্ৰোন আহি গ্ৰেনেড পেলাই দিলে। গ্ৰেনেড পেলাৰ পিছত মানে চবে মানে ঘায়েল হ'ল। ঘায়েল হোৱাৰ পিছত মানে চবে বাগৰি পৰিলে। তাৰপিছত ময়ো মানে মোৰ ইয়াতে লাগিছিল। মই আৰু মানে একদম দৌৰি মানে মৰ্চাত সোমাই গৈছোঁ। মৰ্চাত সোমাই যোৱাৰ পাছত মানে চবেই মানে বাগৰি পৰা দেখিলোঁ। দেখাৰ পিছত যোনে আমাৰ পোষ্ট কামাণ্ডাৰ ছাব আছিল, তেওঁ মানে বাগৰি পৰিছিল। এখন ভৰি তাৰ মানে একদম ছিঙি গৈছিল। তাৰপিছত তেওঁ মাতিছিল, কোনোবা মোক বচাওক। কিন্তু সেইখিনি সময়ত মানে যেতিয়া মই পূৰা ধোঁৱা হৈ আছিল, ব্লাষ্ট হোৱাৰ পাছত মানে তাৰপিছত 3 মিনিটমানৰ পিছত তো মই অকলে গৈছিলোঁ তাক আনিব, উঠাব গৈছোঁ। কিন্তু মই অকলে তাক দাঙিব পৰা নাই। তাৰপিছত মোৰ লগৰ এটাক মাতি তেতিয়া দুজনে ভিতৰত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত তাৰপিছত গামোচা পাইছোঁ, গামোচা দি তাৰ ভৰিখন বান্ধিব গৈছিল, মই বান্ধি দিছিলোঁ। বান্ধি দিয়াৰ পিছত তাৰপিছত আমাৰ চাহাব আছিল তেতিয়া, চাহাবে আহিলে 5 মিনিটমান পিছত। চাহাব অহাৰ পিছত আমাৰ নাৰ্ছিং এছিষ্টেণ্ট আছে, তেওঁ আহিছে। আহি পেলাই যেতিয়া নেকি চবে পৰি আছিল, ইফালে দীপক বৰাটো ইয়াতে সোমাইছিল, স্প্লেণ্ডাৰ সোমাইছিল। তাৰপিছত এজন আৰ্মি আছিল আমাৰ লগৰে, তাৰো ইয়াতে ভৰিত আৰু কেইজনমান আছিল, তেওঁ বহুতে জখম হৈছে। হোৱাৰ পিছত তেতিয়া মানে আমি ফোন কৰি দিছে হেডকোৱাৰ্টাৰত ফোন কৰাৰ পিছত এম্বুলেঞ্চ আহিছে, আৰ্মিৰ এম্বুলেঞ্চ আহিছে, সিহঁতৰ নাৰ্ছিং এছিষ্টেণ্ট আহিছিল। অহাৰ পিছত তাৰপিছত আমাক লৈ গৈছে 166 MH মিলিটাৰী জম্মু, তাতে আমাক ভৰ্তি কৰিছিল। আৰু তাতে মই 15 দিন থাকিলোঁ।